Alright, so hello and a very good morning everyone. আজি মই আপোনালোকৰ কাৰণে আসাম কেবিনেটৰ যোনখিনি ইম্পৰ্টেণ্ট সিদ্ধান্ত হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত এইখিনি লৈ আহিছোঁ এতিয়া আপোনালোকে জানে চাগে আমাৰ যোনটো অসমৰ কেবিনেট হয় তাৰ মিটিং হৈছিলে আপোনাৰ 13 মে মানে যোৱাকালি আৰু এতিয়া যদি চাই আপোনালোকে তেতিয়াহ'লে আফটাৰ দ্য নিউ গভৰ্ণমেণ্ট উইচ হেজ ফৰ্মড এতিয়া যদি চাই এখন প্ৰথম কেবিনেটৰ বৈঠক হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মানে নেতৃত্বত এখন চৰকাৰ গঠন হ'ল আৰু এজ পাৰ ডেট দ্য আসাম কেবিনেট হেজ টেকেন ইটছ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কেবিনেট ডিছকাশ্যন এবাৰ যদি চাই কেবিনেটৰ যোনখন মিটিং হৈছে এখন কইনাধৰাত হৈছিলে আৰু ইয়াত তিনিটা একচুৱেলি মানে আপুনি অভাৰঅল যদি চাই ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱা হৈছে তাৰ ভিতৰত প্ৰথমটো মই ইয়াত দেখাইছোঁ দিছ ইজ অষ্টেৰিটি মেজাৰ এডপ্টেড চ' অষ্টেৰিটি মেজাৰ্ছখিনি এডপ্ট কিয় কৰা হৈছিলে আপোনালোকে জানে চাগে যোনদিনাখন আপোনালোকৰ শপত গ্ৰহণৰ দিনাখন আপোনাৰ ডেট ইজ 12 মে 2026 যোনটো খানাপাৰা ভেটেৰিনেৰী ফিল্ডত হৈছিলে গুৱাহাটীত তাত মাননীয় মুখ্যমন্ত্ৰী আৰু যদি চাই আপোনালোকে বাকী 4জন MLA নতুনকৈ মানে সিহঁতে মিনিষ্টাৰ শপত গ্ৰহণ লৈছে আৰু বাকীবিলাকৰ যোনবিলাক শপত গ্ৰহণ আছে সেইখিনিও আপোনালোকৰ কমপ্লিট হ'ব আই থিংক 21-22 আৰু আপোনাৰ 25-26 দুটা ডেট দিছে য'ত আপোনাৰ অসমৰ বিধানসভা আকৌ মানে গোট খাব গোটেইখিনি MLAজৰ শপত গ্ৰহণৰ কাৰণে আৰু মিনিষ্টাৰ্ছো চাগে সেইটো সময়তে বাকী যোনবিলাক পৰ্টফলিঅ' হয় এইবিলাক দি দিয়া হ'ব ঠিক আছে এতিয়া যদি আমি চাওঁ অষ্টেৰিটি মেজাৰ্ছখিনি এডপ্ট কৰা হৈছিলে বিকজ অফ দ্য অনগয়িং কনফ্লিক্ট ইন দ্য ৱেষ্ট এছিয়া অ'কে ৱেষ্ট এছিয়া ৰিজনত যদি চাই আপোনালোকে ষ্ট্ৰেইট অফ হৰমুজ ব্লক হৈ আছে আৰু সেইকাৰণে আপোনালোকৰ অইল এণ্ড যোনবিলাক ক্ৰাইচিছ হৈছে তাৰ উপৰিও ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ যোনখিনি হয় সেইখিনিও লাহে লাহে শেষ হৈ গৈ আছে বহুত মানে জল্দি আপোনাৰ শেষ হৈছে যেনেকৈ আপোনাৰ যদি মই যিমানটো জানো এৰাউণ্ড যদি $800 বিলিয়ন ফৰেন ৰিজাৰ্ভ আছে এতিয়া আপোনাৰ গৈ পেলাই এৰাউণ্ড 720 মান আছে মানে বহুত বেছি মানে ডিক্লাইন দেখা গৈছে ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভত মেইনলি ডিউ টু চাম কম্পনেণ্টছ বিশেষকৈ যদি চাই গ'ল্ড ইম্পৰ্ট কৰাৰ কাৰণে বহুত বেছি আপোনাৰ মানে সেই প্ৰব্লেমটো হৈছে ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ কমি গৈছে তাৰ উপৰিও যদি চাই আমাৰ যোনখিনি এতিয়া অইল আমি পাৰ্চেছ কৰোঁ তাৰ কাৰণেও যদি চাই বহুতখিনি ফৰেন এক্সচেঞ্জ দিবলগীয়া হয় আমি আমাৰ পইচা বাহিৰলৈ যায় সেইকাৰণে কিছুমান অষ্টেৰিটি মেজাৰ এডপ্ট কৰিবলৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই ভেটেৰিনেৰী ফিল্ডত যেতিয়া শপত গ্ৰহণ হৈছিলে তেতিয়া কিছুমান আহ্বান জনাইছিলে গোটেই নেশ্যনক চ' এজ পাৰ ডেট আমাৰ কেবিনেটেও প্ৰথম অষ্টেৰিটি মেজাৰ্ছ এডপ্ট কৰিলে ইন ৰেছপন্স টু অনাৰেবল প্ৰাইম মিনিষ্টাৰ্ছ এপিল চ' কি কৰা হ'ব এই মেজাৰ্ছখিনি কি লোৱা হ'ব প্ৰথম কথা যোনবিলাক গভৰ্ণৰ হওক আপোনাৰ চিফ মিনিষ্টাৰ হওক মিনিষ্টাৰ্ছ হওক বা যিকোনো গভৰ্ণমেণ্ট অফিচিয়েলছ হওক তেখেতসকলৰ কনভয় চাইজটো ৰিডিউচ কৰা হ'ব ঠিক আছে কিমান ৰিডিউচ কৰা হ'ব সেইটো কোৱা নাই বাট ৰিডিউচ কৰা হ'ব ছিগনিফিকেণ্টলি অ'কে তাৰ উপৰিও ফুৱেল যোনটো আপোনালোকৰ কনজাম্পশ্যন হয় গভৰ্ণমেণ্টৰ ফুৱেল কনজাম্পশ্যন সেইটো ৰিডিউচ কৰিব টাৰ্গেট লৈছে বাই 20% অলমষ্ট 6 মাহৰ কাৰণে এইটো চাগে অষ্টেৰিটি মেজাৰ্ছখিনি এডপ্ট কৰা হ'ব তাত যদি চাই কনভয় চাইজ কমাব ফুৱেল কনজাম্পশ্যন গভৰ্ণমেণ্ট ফুৱেল কনজাম্পশ্যন ৰিডিউচ কৰিব টাৰ্গেট কৰিছে বাই 20% ফৰেন ট্ৰিপছ যোনবিলাক আছে আপোনালোকৰ বহুত অফিচিয়েল ফৰেন ট্ৰিপ হওক বা প্ৰাইভেট ফৰেন ট্ৰিপ হওক মিনিষ্টাৰ্ছ আৰু অফিচিয়েলছবিলাকৰ ঠিক আছে এক্সেপ্ট মেডিকেল ইমাৰ্জেঞ্চিজ এইবিলাক কি বাৰ কৰা হ'ব ফৰ দ্য নেক্সট 6 মান্থছ no new car or foreign items to be procured by the government for next 6 months এইটো বুজিছে নতুন গাড়ী বা আপোনালোকৰ ফৰেইন আইটেমছ এইবিলাক প্ৰকিউৰ কৰা নহ'ব গভৰ্ণমেণ্টৰ দ্বাৰা ফৰ দ্য নেক্সট 6 মান্থছ আৰু কোনো ফিজিকেল মিটিং অৰ ছেমিনাৰ হোষ্ট কৰিব মানা কৰিছে ফৰ দ্য নেক্সট 6 মান্থছ যিমান ছেমিনাৰ বা আপোনালোকৰ মিটিংছ আছে গোটেইখিনি ভাৰ্চুৱেল মোডত কণ্ডাক্ট কৰিবলৈ কৈছে তাৰ উপৰিও গভৰ্ণমেণ্ট টু অনলি ৰেণ্ট ইলেক্ট্ৰিক ভেহিকেলছ if needed and efforts to scrap 15 to 20-year-old vehicles will be expedited মানে কৈছে গভৰ্ণমেণ্টে এতিয়া কি কৰিব যদি ৰেণ্ট কৰিবও লাগে অকল ইলেক্ট্ৰিক ভেহিকেলছবিলাক ৰেণ্ট কৰিব আৰু যোনটো আপোনালোকৰ স্ক্ৰেপেজ পলিচি হয় অসমৰ ঠিক আছে সেইটোক এক্সপিডিট মানে ফাষ্ট কৰিব বুলি কৈছে যাতে যোনবিলাক 15 to 20 years old যোনবিলাক আপোনালোকৰ ভেহিকেলছ আছে সেইবিলাক যাতে আমি স্ক্ৰেপ কৰিব পাৰোঁ ঠিক আছে চ' এইখিনি প্ৰথম অষ্টেৰিটি মেজাৰ হয় যোনখিনি দিছে আপোনালোকে মনত ৰাখিব পাৰে এইকেইটা ইয়াত ষ্টেটমেণ্ট বেছ কুৱেশ্যন দি দিব পাৰে আপোনাৰ মেইনছতো সহায় হ'ব পইণ্টছকেইটা লিখি ৰাখিব পাৰে ঠিক আছে নেক্সট ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে অলৰেডি আপোনালোকে জানে সংকল্প পত্ৰ যোনটো আছে বিজেপি তাত দিয়া আছিলে 31টা পইণ্টৰ ভিতৰত এটা ইউনিফৰ্ম চিভিল কোডো হয় সংকল্প পত্ৰখনক মই ডিছকাছ কৰিম আপোনালোকৰ জল্দি চ' কাৰণ সেইটো আপোনালোকৰ সংকল্প পত্ৰখন চাওক মেনিফেষ্টো যোনখন কওঁ বিজেপিৰ এইখন আমি এইকাৰণে ডিছকাছ কৰিম কাৰণ তাত আপোনাৰ গভৰ্ণমেণ্টৰ যোনটো আগন্তুক 5 বছৰ যোনটো সময় হয় 2026 পৰা 2031 ভিতৰত কি কৰিব গভৰ্ণমেণ্ট পলিচিছ কি আনিব এইবিলাক ক্লিয়াৰিটি দি আছে মেণ্ডেটখিনি ঠিক আছে চ' এইকাৰণে আমি সংকল্প পত্ৰখনো ডিছকাছ কৰিম
এনিৱেজ ইউনিফৰ্ম চিভিল কোড যদি চাই এইটো ইণ্ট্ৰডিউচ কৰিব আপোনালোকৰ তাৰ কাৰণে এখন বিল আনিব আই থিংক 26 তাৰিখে 26 মে'ত 2026 আৰু এজ পাৰ ডেট ইউনিফৰ্ম চিভিল কোড আছাম যোনখন হয় ইউনিফৰ্ম চিভিল কোড আছাম 2026 বিলখন আনিব দিছ উইল বি you can say uniform set of laws for all residents of Assam. So single uniform set of laws আনিব for all the residents of Assam. কিন্তু এটা কথা ইয়াত মনত ৰাখিব যিসকল লোক ST বা আপোনালোকৰ আদিবাসী কমিউনিটিৰ লগত বিলং কৰে চ' তেখেতসকলৰ যোনবিলাক আপোনালোকৰ পাৰ্চনেল লজ আছে ৰিগাৰ্ডিং মেৰিজ ডিভোৰ্চ ছাকচেশ্যন লিভ ইন ৰিলেশ্যনশ্বিপ এণ্ড ৰিলেটেড মেটাৰ্ছ সেইবিলাকেই এক্সক্লুড কৰা হৈছে ইন দিছ বিল তাৰ উপৰি ইট উইল ৰিপ্লেচ ভেৰিয়াছ ৰিলিজন বেছড পাৰ্চনেল লজ এতিয়া কি কৰিব ইউনিফৰ্ম চিভিল কোড আছাম 2026 কি কৰিব আৰু ইনফেক্ট আপোনালোকে জানে চাগে ইউনিফৰ্ম চিভিল কোড যোনটো হয় এই কনচেপ্টটো আপোনালোকৰ আৰ্টিকল 44 DPSPত দিয়া আছে আৰু এইটো সেইকাৰণে আপোনালোকৰ অনা হৈছে বিকজ ইউনিফৰ্ম চিভিল কোড যদি চাই আপোনালোকৰ বহুত তাৰ কিছুমান পজিটিভ পইণ্টছো আছে ঠিক আছে যেনেকৈ ইট উইল প্ৰভাইড এ ৰিলিজন বেছড পাৰ্চনেল ল উইথ এ কমন লিগেল ফ্ৰেমৱৰ্ক টু এনচিয়ৰ ইকুৱেলিটি এণ্ড ট্ৰান্সপাৰেঞ্চি and it will also define core legal terms and recognizes various customs and modern family structures ঠিক আছে next যদি চাই brief এই যোনখন draft bill হয় this was approved by the cabinet today to be introduced in the first session of the 16th Assam Legislative Assembly মানে অসমৰ যোনখন এতিয়া নতুন চৰকাৰ গঠন হোৱাৰ পিছত যোনখন 16th আপোনালোকৰ আছাম লেজিসলেটিভ এছেম্বলি এটা গঠন হ'ল মানে তাৰ প্ৰথম মিটিংখন যোনখন হ'ব এটা আপোনালোকৰ আই থিংক 20-21 আৰু ইপিনে 21-22 নেকি 21-22 আৰু 25-26 মে'ত আপোনালোকৰ হ'ব দুটা পাৰ্টত ঠিক আছে চ' সেইটো সময়ত আপোনালোকৰ শপত গ্ৰহণ হ'ব এট দ্য ছেইম টাইম প্ৰথম যোনখন বিল হয় ৰিলেটেড টু যোনখন মই ক'লোঁ ইউনিফৰ্ম চিভিল কোড যোনখন আছাম 2026 বিলখন হয় সেইখন তাত ইণ্ট্ৰডিউচ কৰিব আৰু তাৰ কাৰণে আপোনাৰ যদি চাই কেবিনেটৰ যোনটো আপোনালোকৰ আপুনি ক'ব পাৰে যে কেবিনেটৰ যোনটো এপ্ৰুভেল হয় সেইটো আপোনালোকৰ এই কেবিনেটৰ এপ্ৰুভেল যোনখন 13 তাৰিখে হৈছিলে যোৱাকালি তাত আপোনালোকৰ দিয়া হৈছে যাতে ইণ্ট্ৰডিউচ কৰিব পাৰে বিলখন ঠিক আছে চ' এইখিনি আপোনালোকৰ ক্লিয়াৰ আই থিংক ইউনিফৰ্ম চিভিল কোড যোনখিনি বস্তু হয় এতিয়া নেক্সট থাৰ্ড যোনটো আপোনালোকৰ আছিলে নিউজ সেইটো হ'ল লিগেচি অফ সুধাকণ্ঠ চ' সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যদি চাই তেখেতৰ বাৰ্থ এনিভাৰ্চাৰী কনক্লুড হ'ব 8 ছেপ্টেম্বৰ 2026 আৰু এবাৰ যদি চাই কনক্লুড ক'ত হ'ব ভাৰত মণ্ডপম নিউ দিল্লীত হ'ব চ' বাৰ্থ চেণ্টিনেৰী চেলিব্ৰেশ্যন তাৰ কনক্লুডিং ইভেণ্ট আপোনাৰ নিউ দিল্লীত হ'ব এবাৰ ঠিক আছে তাৰ উপৰিও এটা সিদ্ধান্ত লৈছে যে কেবিনেট হেজ এপ্ৰুভ বিল্ডিং এ 32 crore ষ্টেট অফ আৰ্ট মিউজিয়াম ডেডিকেটেড টু ডক্টৰ ভূপেন হাজৰিকা এটা 32 কোটি টকাৰ ষ্টেট অফ আৰ্ট মিউজিয়াম আপোনালোকৰ মানে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰতে মানে বনোৱা হ'ব ঠিক আছে গুৱাহাটীত তাৰ উপৰিও গভৰ্ণমেণ্ট জবছৰ কথা যদি চাওঁ এইটো সংকল্প পত্ৰত দিয়া আছিলে আপোনালোকৰ যোনটো গভৰ্ণমেণ্টৰ আগৰ মেণ্ডেট আছিলে 1 লাখ চাকৰি সেইটো আপোনালোকে জানে যে 1.6 লাখ চাকৰি গভৰ্ণমেণ্টে এতিয়ালৈকে দিছে 1.64 আই থিংক 62 নে 64 লাখ চাকৰি এতিয়া দিছে অ'কে টু বি প্ৰিচাইজ 1.62 ধৰি লৈছোঁ আৰু এতিয়া যদি চাই কেবিনেটে এখন টাস্ক ফ'ৰ্চ গঠন কৰাৰ কথা কৈছে আণ্ডাৰ দ্য চিফ ছেক্ৰেটাৰী অফ আছাম আৰু তেখেতে আইডেণ্টিফাই কৰিব কেনেকৈ 2 লাখ চাকৰি মানে ফিল আপ কৰিব পাৰি ইন ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজেছ ফৰ এপইণ্টমেণ্টছ ইন এ ফেজ মেনাৰ ঠিক আছে ত' তাৰ কাৰণে টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে আণ্ডাৰ দ্য চিফ ছেক্ৰেটাৰী অফ আছাম চ' এবাৰ যদি চাই 1.64 লাখৰ পৰা 2 লাখ টাৰ্গেট কৰিছে হয়তো তাতকৈ বেছিও হ'ব পাৰে দেখা যাব কি হয় ফৰ দ্য ইয়াৰ 2026 টু 2031 ঠিক আছে 5 বছৰৰ সময়কালৰ ভিতৰত চ' এইখিনি আছিলে আপোনালোকৰ সিদ্ধান্ত তাৰপিছত এতিয়া আমি চাওঁ ৰিজলিউশ্যন এডপ্টেড টু ইমপ্লিমেণ্ট এতিয়া চাওক সংকল্প পত্ৰ যোনখন হয় বিজেপিৰ সেইখনত আপোনালোকৰ বেলেগ আপোনালোকৰ 31টা পইণ্ট আছে মই ডিছকাছ কৰিম গোটেইখিনি ইয়াত যদি চাই সংকল্প পত্ৰখন ইমপ্লিমেণ্ট কৰিবলৈ অ'ভাৰ 5 ইয়াৰ টাৰ্ম কি কৈছে এইটো কথা মনত ৰাখিব এটা মেনিফেষ্টো ইমপ্লিমেণ্টেশ্যন চেল এটা বনোৱা হ'ব চিফ মিনিষ্টাৰ অফিচৰ ভিতৰত চ' চিফ CMৰ ভিতৰত আপোনালোকৰ এখন মেনিফেষ্টো ইমপ্লিমেণ্টেশ্যন চেল হ'ব which will monitor and report the implementation of all Sankalpas and to address inter-departmental issues as they arise. ঠিক আছে কিবা যদি inter-departmental কিছুমান কনফ্লিক্ট বা ইছ্যুজ কিছুমান আহে তেতিয়া সেই ৰিলেটেড টু সংকল্প যোনকেইটা 31টা সংকল্প কৰি মানে ফুলফিল কৰাৰ কথা কৈছে তাত যদি কিবা কনফ্লিক্ট আহে ইট উইল বি হেণ্ডেল বাই দ্য মেনিফেষ্টো ইমপ্লিমেণ্টেশ্যন চেল আণ্ডাৰ দ্য চিফ মিনিষ্টাৰ্ছ অফিচ চ' MIC কাম কি হ'ব টু প্লেচ পিৰিয়ডিক ৰিপৰ্টছ বিফ'ৰ দ্য কেবিনেটৰ সন্মুখত আপোনালোকৰ পিৰিয়ডিক ৰিপৰ্টছ কিছুমান জমা কৰিব ফৰ ইমপ্লিমেণ্টেশ্যন অফ দ্য সংকল্পছ আণ্ডাৰ দিছ ফ্ৰেমৱৰ্ক ঠিক আছে চ' এইখিনি আপোনালোকৰ আছিলে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আই হোপ ইউ লাইক দ্য ভিডিঅ' মই আৰু এনেকুৱা ভিডিঅ'জ আনি থাকিম আপোনালোকে চাই থাকিব এণ্ড হেভ এ গ্ৰেট ডে হেড